हेलो दोस्तों, वेलकम टू माई चेनेल। मैं ইয়াৰানা আপোনালোকে চাই আছে ইয়াৰানা চেনেল। আশা কৰোঁ মোৰ এইটো ফেমিলি চবে ভালে আছে আৰু ভালে থাকিব। এইজনক চিনি পায় নেকি? স্কুলত আহি আছে চাগে। বহুত বেয়া লগা, ভাল মানুহ আছিলে, ভাল ৰিপৰ্টিং কৰিছিলে, কিন্তু মানে এই কৰোণাৰ কাৰণে ঢুকালে। নহওক, আজি আকৌ আহিলোঁ। নিউজত আপোনালোকে চাই আছে, ভাল এংকৰ হয়, ভাল আজতক চেনেলৰ ভাল এংকৰ, ভাল মানুহ আছিলে, কিন্তু মানে সিও হাৰ নাপালে, সিও ঢুকালে। সেইটো কাৰণে মই বাৰে বাৰে আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে সাৱধানে থাকক, ভালকৈ থাকক, ছ'চিয়েল ডিষ্টেঞ্চিং মানক, আৰু বহুত কৰিব লগা আছে এইবিলাক কৰক। ভিৰত নাযাব, বিনা কামত বাহিৰত মানে ভিৰত নাযাব, বেছি দৰকাৰ হ'লে যাব, নহ'লে নাযাব। আৰু সেইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, বাৰে বাৰে কৈ আছোঁ আপোনালোকক। আৰু যিয়ে নহওক, চাওক, অলপ ভিডিঅ' ক্লিপ এটা দেখুৱাই আছোঁ, চাই লওক অলপ। कि वो वेंटिलेटर पर है। मैं सुबह से बुलेटिन कर रही थी, डर लग रहा था, प्रेयर भी कर रही थी साथ साथ, पर आई नेवर थॉट कि ऐसा कुछ होगा। लास्ट सैटरडे जब मैं रोहित से मिली थी, रोहित ने मुझे कहा, मैंने उसको कहा सैनिटाइज करके जाना, बोला ये तो होना ही है सबको। जब उसको कोरोना हुआ ही कॉल मी, तू मेरे साथ थी, चेक करा ले। मैंने कहा नहीं, मैं ठीक हूँ, तुम जल्दी ठीक होके आ जाना। इजट की 2 मई को तो आ जाऊंगा, अच्छा 29 को आ जाऊंगा, 30 को आ जाऊंगा, मुझे नहीं पता तो उसकी खबर आएगी ऐसे। মানে আমি আপোনাৰ সকলে সচেতন হোৱা দৰকাৰ আৰু ভালকৈ থকাটো দৰকাৰ। এইটো পৰিস্থিতিত বহুত ভয়াৱহ পৰিস্থিতি হৈ আছে। আপোনালোকে নিজে গম পাইছে এতিয়া যে এইটো মিছা নহয়, এইটো ভাইৰাছটো মিছা নহয়, সঁচাই হয়। সেইটো কাৰণে আপোনালোকে অলপ সাৱধানে থাকক, ছেফ থাকক, ঘৰত থাকক। সেইটোৱে আশা কৰোঁ চবে ভালে আছে, মোৰ এইটো ফেমিলি চবে ভালে আছে। আৰু কাৰ কিবা প্ৰব্লেম, মানে ঘৰত কিবা প্ৰব্লেম, কাৰো যদি থাকে মেছেজত জনাব পাৰে। আপুনি ক'ৰ পৰা কৈ আছে এইটো জনাব পাৰে, আৰু মই ক'ৰ পৰা কৈ আছোঁ আপোনালোকে চবে জানে। আৰু মেছেজত কমেণ্টছত জনাব আপোনালোকৰ তাতে কেনেকুৱা চলি আছে, কি বেমাৰটো বাঢ়িছে নে কম, সেইটো বিষয়ত জনাব। আৰু এদিন পিছততো ৰিজাল্ট আহি আছে, কোনে কি কৰে, কোনে বাজি মাৰে, সেইটো গম পোৱা যাব। সেইটোৱে। আৰু যিয়ে নহওক, আপোনালোকে অলপ ছেফ থাকক, ভালকৈ থাকিব, এনে ভিৰৰ পৰা দূৰত থাকিব, চেনিটাইজাৰ ইউজ কৰিব, মাস্ক পিন্ধিব, আৰু যিবিলাক পৰামৰ্শ দিয়ে ডক্টৰে সেইটো মানি চলিব। কাৰণ চাওক, কালিলৈকে পৰহিলৈকে এই এংকৰজনে আমি নিউজ শুনিছোঁ, আমাক নিজে কৈছে, কিন্তু আজি সেইজন নাই, ক'ত গ'ল? সেইটো বেমাৰতে গ'ল। সেইটো কাৰণে অলপ ছেফ থাকক। কেইদিন আগত মই মোৰ ফ্ৰেণ্ডটোৰ কথা কৈছিলোঁ, আজিৰ পৰা চাওক বেলেগ নাই। সেইটোৱে মানে বেমাৰটো লাইটলি নল'ব, মানে বেমাৰটো লাইটলি নল'ব আৰু ছেফ থকাৰ চেষ্টা কৰিব। ছেফ বহুত মানে এইটো লাইটলি নল'ব, মেইন কথা লাইটলি নল'ব। ছেফ থাকক, ভিৰৰ পৰা দূৰত থাকক, বিনা কামত বাহিৰত ওলাই নাযাব। আৰু সেইটোৱে। আৰু কি ক'ম, আপোনালোকে চব বুজি পায়, আপোনালোকে চব এডুকেটেড মানুহ হয়। আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, ইউটিউব চলাই আছে, তেনেহ'লে আপুনি চব বুজে, সমজদাৰ হয়। আৰু সমজদাৰ মানুহক বেছি ক'ব নালাগে। আৰু বেছি ভিডিঅ'টো লম্বা নকৰোঁ, নহ'লে আপোনালোকে বেয়া পাব, ভিডিঅ' দেখা বন্ধ কৰি দিব। সেইটো কাৰণে। আৰু কমেণ্টছত জনাব আপুনি ক'ৰ পৰা কৈ আছে, কি আপোনাৰ তাতে এই পৰিস্থিতি কেনেকুৱা কৰোণা লৈ, সেইটো জনাব। মই আশা কৰিম জনাব। যিয়ে নহওক, ভিডিঅ'টো ইমান সময় ভিডিঅ'ত থকাৰ কাৰণে থেংকছ। আৰু চেনেলত নতুন আহিছে যে লাইক ছাবস্ক্ৰাইব কৰক, ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰক। থেংক ইউ।